তাৰিখে মোৰ মেচিউৰিটি হ'ব লগা আছিলে ডেট কোন ফুকন চিনিয়ে নাপাওঁ বুলি কয় যেতিয়া সেনেকুৱা গ'ল মোৰ দেউতা মৰিয়ে গ'ল আজি 2 মাহ হ'ল মোৰ দেউতা মৰা আমি ইমান কষ্ট পাই আছোঁ পাব্লিকে আমাক হেৰাসমেণ্ট দি আছে আমাক ঘৰত যাই দম দি আছে কিন্তু আমি অফিসত গোটেইখিনি পইচা দিছোঁ আমাৰ কেচিয়াৰৰ চাইন আছে সিগনেচাৰ আছে মেনেজাৰৰ চাইন আছে আমি উপায় নোহোৱাত আমি কাষ্টমাৰবিলাকক আমাৰ ওপৰতে এজাহাৰ দিব দিছিলোঁ তাৰমানে অলপ এনেকৈ জমা কৰি তাৰমানে এইটো বেংকত থোৱাইছিলে এতিয়া মেচিউৰিটি হোৱা তাৰমানে 4-5 মাহমান হৈ গ'ল এতিয়ালৈকে আমাক মেচিউৰিটি পোৱা নাই बाक्सानि मसलपुराव दुंहाव थासारि सोमजिदों गोबां कास्टमारफोरा गावनि जमा दोननाय रांखौ मेचुरिटि जानानैबो मोनैनि थाखाय बे दुंहाव थासारिया सोमजिदों बाक्सा जिल्लानि सदर मसलपुराव थानाय गावारि बेंक असम भूमिकी समबाय समिति सिमाथा मावख'आव बे दुंहाव थासारिया जानो मोनो मोनथिनो मोननाय बादिब्ला बे गावारि बेंकआव गोबां सुबुंफोरा गावनि फैसाखौ एजेन्टनि जोहै दोनदोंमोन नाथाय मेचुरिटि जानायनि उनावबो गोबां कास्टमारफोरा गावबा गावनि दोननाय रांखौ मोनैयाव असम भूमिकी समबाय समिति सिमाथानि हेंथायै मावख'आव फैनानै खुद्रिसारो लोगोसे गावबा गावनि मोननो गोनां रांखौ होनो असम भूमिकी समबाय समिति सिमाथानि मावख'आरिफोरखौ खावलायो लोगोसे आसाम सरकार बीटीसी खुंथायखौ असम भूमिकी समबाय समिति सिमाथानि हेंथायै राहा लानो खावलायो পইচা থলো মাৰ্চৰ 12 তাৰিখে মোৰ মেচিউৰিটি হ'ব লগা আছিলে ডেট 22ৰ তাৰপিছত মেচিউৰিটি হোৱা নাই 4 মাহ 5 মাহ গুচি গ'ল মোৰ দেউতাৰ অসুখ হ'ল অসুখৰ সময়ত ফুকৰ আমাৰ যিটো এজেণ্ট তেখেতক মই ক'লোঁ যে মোৰ দেউতাৰ এনেকুৱা অসুখ হৈ আছে মোক পইচা লাগে আধা হ'লেও লাগে তেখেতে কৈছে যে পইচাটো এতিয়া দিবা নোৱাৰিম গতিকে অফিচত অফিচত আহিলে ক'ব কোন ফুকন চিনিয়ে নাপাওঁ বুলি কয় যেতিয়া সেনেকুৱা গ'ল মোৰ দেউতা মৰিয়ে গ'ল আজি 2 মাহ হ'ল মোৰ দেউতা মৰাৰ সময়ত মই ফুকনক ফোন কৰিলোঁ যে ফুকন দা পইচা লাগে মোক পইচা দেউতাৰ কাজ পাতবা লাগে তেতিয়াও তাৰমানে মোক 55,000 টাকা টোটেল মোৰ 10,000 টাকা খুজিলোঁ 10,000 টাকাও মোক নিদিলে তাৰপিছত আমি তাৰমানে এইটো আপোনাৰ ডেইলি কালেকশ্যনত পইচা থৈ আছিলোঁ আজিৰ পৰা প্ৰায় 2016 চনৰ পৰা মই পইচা থৈ আছিলোঁ 2020 চনকলৈকে পইচা মই ঠিকে পালোঁ 2021ত থোৱা পইচাখিনি মই পোৱা নাই এতিয়ালৈকে কি নাম আপোনাৰ নাম মনোজ কুমাৰ ৰয় ক'ত ঘৰ শ্ৰীপুৰ দেওৰ মনসা চকত মোৰ সৰু এখন কাপোৰৰ দোকান আছে আমি ইমান কষ্ট পাই আছোঁ পাব্লিকে আমাক হেৰাসমেণ্ট দি আছে আমাক ঘৰত যাই দম দি আছে কিন্তু আমি অফিসত গোটেইখিনি পইচা দিছোঁ আমাৰ কেচিয়াৰৰ চাইন আছে সিগনেচাৰ আছে মেনেজাৰৰ চাইন আছে আমি উপায় নোহোৱাত আমি কাষ্টমাৰবিলাকক আমাৰ ওপৰতে এজাহাৰ দিব দিছিলোঁ কিন্তু অফিসে থানায়ে ৰিচিভ কৰা নাই তাত উপায় নোহোৱাত আমি নিজে মানে এজাহাৰটো দিব লগা হৈছোঁ মোটামুটি 200-300 আছে মোৰ আণ্ডাৰত এতিয়া পইচা 1 কৰোৰ ওপৰত আছে মেচুৰিটি দিব লগা মোৰ আণ্ডাৰতে 1 কৰোৰ ওপৰত অফিসে বৰ্তমান আমাক পইচা দিয়া নাই অফিসত তাহোন সব মানে নিজে উঠাই লৈ পেলাই নিজে খাইছে বুলি কৈছে এটি সব অফিসত যোনে থাকে অনুপমা থাকে ৰূপিছ বড়ো থাকে সিহঁতে আমাক কৈ দিছে আৰু আমাৰ কাষ্টমাৰবিলাকৰ আগতো কৈছে তাহোন অফিসত পইচা জমা দিয়া নাই এজনকে ধৰ বুলি কৈ আছে এতিয়া আমি উপায় নাই আমাক প্ৰশাসনে অলপ চাব লাগে ছাৰে চাব লাগে আমাৰ এতিয়া অফিচৰ আণ্ডাৰত ডিভিজন আছে কোকৰাঝাৰ ডিভিজনেও আমাৰ কাষ্টমাৰৰ ওপৰৰ পৰা 2% কি কমিশ্যন লৈ যায় আমি যিখিনি কালেকশ্যন কৰোঁ আৰু হেড অফিচেও আমাৰ কালেকশ্যনৰ পৰা কমিশ্যন লৈ যায় কিন্তু এতিয়া তাহোন আমাৰ মেচুৰিটি প্ৰব্লেম হ'লেও একো মানে মেনেজ কৰি দিয়া নাই সলভ কৰা নাই তাহোন চাকৰি হ'ব বুলি পইচা উঠাই লৈ আছে সেইদিনা আমি দৈনন্দিন বাতৰিত নিউজ পেপাৰতো পাইছোঁ তাহোন ধৰ্ণা দিছে বেলেগ ব্ৰাঞ্চে হেড অফিচ আৰু ডিভিজনৰ আণ্ডাৰত তাহোন FIR দিছে হেমন্ত বিশ্ব শৰ্মা ছাৰক তাহোন অনুৰোধ জনাইছে তাৰমানে বহুতখিনি পইচা কালেকশ্যন কৰি চাকৰি দিব বুলি পইচা কালেকশ্যন কৰি পেলাই এতিয়াও আজিলৈকে একো হোৱা নাই একোই কৰি দিয়া নাই এতিয়া আমি হেমন্ত বিশ্ব শৰ্মা ছাৰকো অনুৰোধ জনাইছোঁ আপুনি অলপ চাব এইখিনি ব্ৰাঞ্চত মানে ইমান কিবা হৈ আছে কোনখিনি ক'ত একটাও ব্ৰাঞ্চ মানে আজিলৈকে ভাল চলা নাই সব এনেকৈ লেটেং চলি আছে মোৰ চবক গামচাৰে আমি বেপাৰী মানুহ হয় আমি তাৰমানে বেপাৰী কৰি তাৰমানে অলপ এনেকৈ জমা কৰি তাৰমানে এইটো বেংকত থোৱাইছিলে এতিয়া মেচিউৰিটি হোৱা তাৰমানে 4-5 মাহমান হৈ গ'ল এতিয়ালৈকে আমাক মেচিউৰিটি পোৱা নাই আমিতো আগৰ পৰা আহি আছোঁ ইয়াতে বেংকত আমি মেনেজাৰৰ লগতো আলোচনা কৰিলোঁ আৰু এজেণ্টৰ লগত আলোচনা কৰা হৈছে এজেণ্টক ক'লে তাৰমানে এজেণ্টে কয় মেনেজাৰক তাৰপিছত আৰু আমি মেনেজাৰক তুলি তাৰমানে
হেড মেনেজাৰত কয় এতিয়া তাৰমানে আমি হেড মেনেজাৰক তাৰমানে লগ পোৱা হোৱা নাই মেনেজাৰৰ প্ৰবীণ চন্দ্ৰ বৰুৱা কি আছে তেখেতে ইয়াৰ আছে মেডাৰ আৰু এই ছেকেণ্ড মেনেজাৰটোৰ কি নাম আছিলে ৰুপিছ আমিতো ধোৱা মোটামুটি হ'লে আগৰ পৰা তাৰমানে 5 বছৰ মানে হ'ল আগতখিনিতো ঠিকেই আছিলে আমি মেচুৰিটি পাই আছিলোঁ কিন্তু এইবাৰ আমি এনেকুৱা পোৱা হোৱা নাই আৰু আমাৰ এতিয়া তাৰমানে 1,82,000 হয় আৰু আমাৰ এৰিয়াত বহুত আছে তাৰমানে বহুত বেপাৰীৰ তাৰমানে বহুত জমা থোৱা আছে এইকেইটাও পোৱা হোৱা নাই এটা আপনি কি বিচাৰে আমি এতিয়া বিচাৰোঁ আমি আমাৰ কষ্ট কৰি থোৱা পইচাটো আমি পাব লাগে এইখিনি আমি বিচাৰোঁ তাৰমানে অফিচ আৰু এজেণ্ট দুটাই মিলি আলোচনা কৰি তাৰমানে আমাৰ পইচাটো ওলাই আৰতি পণ্ডিত কি হৈছে আপোনাৰ ময়ো অলপ চলপ থৈছিলোঁ আৰু পইচাটো ইয়াতে 1 বছৰ মেচিউৰিটি হ'ল পাছে পোৱা নাই মোৰো স্বামী মাৰা গৈছে আজি 2 মাহ হ'ল কিমানকে ধোৱা আছিল দিন 50কে থৈছিলোঁ পাছে এতিয়া স্বামীৰ অসুখ হোৱাতেও কিবা খুজিছিলোঁ কৈছে আৰু এতিয়া দিবা নোৱাৰোঁ আৰু তো 2 মাহ পাছত মৰিয়ে গ'ল মৰাতেও ফোন কৰিলোঁ ফোনটো ৰিচিভে কৰা নাই এতিয়া মানে আপনি আপোনাৰ টোটাল কিমান পইচা আছে টোটেল মোৰ বেছি নাই ধৰক মোৰ 1 বছৰ 1.5 মাহ কম আছে 1 বছৰৰ মেচিউৰিটি হৈছে পইচা তাহোন আৰু এতিয়া নাযায় আৰু পইচাটো আনবা তাহাৰ অফিচত আলি মালি লাগি আছে বুলি কৈ আছে কৈছে আৰু দিম বুলি পাছত কেছ হ'ব কিবা হ'ব পইচা খুজবা আহিলে কি কয় পইচা খুজবা আহিলেতো কয় দিম পাছত এতিয়া অলপ নাই কিবা ভেজাল লাগি আছে পাছত দিম অলপ দেৰি হ'লেও পাব আৰু এনেকৈ কয় আৰু এতিয়া আপোনাৰ ঘৰখন কেনেকৈ চলি আছে আপুনি কেনেকৈ চলি আছে চাহ দোকানত কাম কৰোঁ চাহ দোকানত কাম কৰি এনেকৈ থৈছিলোঁ আৰু অলপ পইচা হাতত নিলি নাথকে এনেকৈ থৈছিলোঁ অলপ এতিয়া কি বিচাৰে পইচাটো আমাৰ পাব লাগে আমাৰ যিসকল ৰাইজে আছে চবে পাব চবৰে পাব লাগে আৰু পইচাটো কাৰোবাৰ হস্তক্ষেপ বিচাৰে নেকি মানে মুখ্যমন্ত্ৰীক কি আহ্বান জনাব চৰকাৰে এতিয়া যদি কিবা কৰি যদি দিয়ে আমাৰ পইচাটো এইটো লাগে আৰু অসম এজেণ্ট আছিলোঁ মোৰ নাম ফুকন দৈমাৰী মই ইয়াতে এজেণ্ট কাম কৰা মোটামুটি 2013 পৰাই কাম কৰিছিলোঁ কিন্তু মই যিখিনি দিন কাম কৰি আছিলে এইখিনি দিনত যিমান কালেকশ্যন উঠাইছিলে কাষ্টমাৰৰ পৰা এইখিনি পইচা মই কেচিয়াৰৰ হাতত জমা দিয়া হৈছে আৰু মোৰ তাত প্ৰুফ আছে কেচিয়াৰে ডেইলি চাইন কৰি দিয়া মোৰ তাত প্ৰুফ আছে এতিয়া কেচিয়াৰ আৰু এছিষ্টেণ্ট BM বা ব্ৰাঞ্চ মেনেজাৰকেইটাই চলাব নোৱাৰাৰ কাৰণে সিহঁতে মানে আমাৰ ওপৰত ব্লেম কৰি আছে যে কাষ্টমাৰৰ ওপৰত কাষ্টমাৰকেইটা আহিলে কাষ্টমাৰকেইটাৰ ওপৰত সিহঁতে কয় যে এজেণ্টকেইটাই পইচা দিয়া নাই আৰু আপোনালোকে এজেণ্টক ধৰক এজেণ্টে আপোনালোকৰ পইচাটো খাই আছে বুলি সিহঁতে ব্লেম কৰি থাকে আমিতো দিছোঁ এতিয়া আমাৰ হাতত মানে প্ৰুফ আছে দিয়াখিনি যিমান পইচা দিছিলে সেইখিনি পইচা মানে দিয়াটো প্ৰুফ আছে আৰু মোৰ হাতত এতিয়া মোটামুটি 80 লাখত মানে পেণ্ডিং হৈ আছে মেচুৰিটি দিব লগা মোটামুটি অলমষ্ট 200ৰ ওচৰত কাষ্টমাৰ আছে মই এজেণ্ট সেইটোকে বিচাৰোঁ যে যিহেতুকে আমাৰ ছিষ্টেমত ডিভিজন আছে লগতে হেড অফিচ আছে আজিলৈকে ডিভিজনে মানে আমাৰ ওপৰত কোনো ইনিচিয়েটিভ লোৱা নাই সিহঁতে মানে 2% খাই আছে আমাৰ যিমান কালেকশ্যন কৰে আমি ইয়াৰ পৰা সিহঁতে মানে 2%কে কমিশ্যন খাই আছে অৰ্থাৎ আৰু ইফালে হেড অফিচো আমাৰ পৰা মানে 2.5% কমিশ্যন খাই আছে তথাপি আজিলৈকে যিমান অসম মানে বহুমুখী ব্ৰাঞ্চে মানে সমস্যাত ভুগি আছে এই সমস্যাটো আজিলৈকে মানে সিহঁতে মানে চোৱা নাই ইয়াৰ কাৰণে মই সেইটোকে অনুৰোধ কৰোঁ যে যিমান ডিভিজন আছে বা হেড অফিচ আছে হেড অফিচৰ পৰা মানে আমাৰ ওপৰত মানে আহি কিনি কি হৈছে কি হোৱা নাই সেইটো তদন্ত কৰিব লাগে আৰু সমস্যাটো কি এইবিলাক মানে সুধিবলৈ